কি খবৰ ভালে আছে না আপোনালোক আৰু মই ভালে আছো এতিয়া আমি আজি ওলাইছো অলপ জৰহাটৰ ফালে এতিয়া বাজিলে 3টা কিন্তু এতিয়া আহি পালোহি মৰাণ পালোহি আমি 2টা বজাত ঘৰৰ পৰা ওলাইছো আৰু এতিয়া 3টা বাজিছে মৰাণ পালোহি দাদা নামি গৈছে কিবা কল্ড ড্ৰিংক আনিবলৈ গৈছে তাৰপিছত আমি মানে কালি ৰাতিপুৱা আজি মাহীহঁতৰ ঘৰত থাকিম তাৰপিছত কাইলৈ ৰাতিপুৱা যাম ঢেকিয়া নামঘৰলৈ আৰু ভাদ মাহত মানে আমি প্ৰত্যেক বছৰে যাওঁ ঢেকিয়া নামঘৰ এনেকনে ভাবিলো মাহীহঁতো মাতি আছিলে ভাবিলো আজি মাহীহঁতৰ ঘৰত ৰাতিটো থাকি কাইলৈ মৰ্নিং কৰিবলে আৰু মানে বেটাৰ স্কুলো বন্ধ হ'ল হেতু মিলি গ'ল আৰু সব হেতু কাৰণে ভাবিলো একেবাৰে গৈ আহো আৰু কি কাৰণে ভাদ মাহ আকৌ শেষ হ'বলে হ'ব আকৌ পাছত আকৌ টাইমিং নিমিলিব এফালে এতিয়া বন্ধ আকৌ কাইলৈ টিচাৰ্ছ ডে কাৰণে বন্ধ এনেকৈ অষ্টমীৰ বন্ধ হেতু কাৰণে ভাবিলো এটু চান্সতে 3 দিন কন্টিনিউয়াসলি বন্ধ পালো ভাবিলো এটু চান্সতে পটককে গৈ আহো সেই কাৰণে এতিয়া মাহীহঁতৰ ঘৰলৈ যাম আজি আৰু গৈ কাইলৈ মৰ্নিং আকৌ ঢেকিয়া নামঘৰলৈ যাম নামঘৰ পাগত ডাইৰেক্ট ঘৰলৈ আহিম আৰু ইমান যে ৰোড অৱস্থা বেয়া হৈ গৈছিলে বেটা মিক্সিত আনিছিলে এটো মই অকণ খাই ললো পাইছোহি আৰু এওঁ গৈছে অলপ সুইটস ল'বলৈ বেছি দূৰ নাই আৰু পালোহি ন ভাগৰ লাগিলে নাই ভাল লাগিলে তোমাৰ ভাল লাগিলে ও লং জাৰ্নি বহুত ভাল লাগিলে ও পুৰা ৰাস্তাটো এনেকে বহি আহিছ খুব ভাল পাইছে সি তাৰপিছত এতিয়া গৈ পাই যাওঁতে আৰু কাইলৈ লাগিব হা যাওঁতে আৰু ফুৰ্তি লাগিব কাইলৈ মৰ্নিং যামেই আমি ঢেকিয়া নামঘৰ গৈ আছে ৰিটাৰ্ণ হ'ম ন কাইলৈ বৰ্ডালো কিনি বাজিলে 6:45 হ'ল আহি পাওঁতে অলপ দেৰি হ'ল বাৰু আহি পোৱা তাৰপিছতে এতিয়া ফ্ৰেছ হ'ম আৰু বুলি আকৌ লগ পাই আছে এতিয়া গৰমত চব বিচনাত হেল্ল' এয়া ভাইটি সৰু ভাইটি এয়া ডাঙৰ ভাইটি মাহী এইফালে ভাত বনাই আছে এইফালে আছে কিটচেনত বেটা মোবাইল চাই আছে আমি গপ্পে চপ্পে মাৰি আছো ৰাতিপুৱা শুই উঠি ভিডিঅ' কৰা নহ'ল জলদি গা চা ধুই ল'লোঁ তাৰপিছতে এতিয়া বেটাকো ৰেডি কৰিলোঁ এতিয়া মই মোৰ ওচৰ আছোঁ ন তাৰপিছত ৰেডি হ'লোঁ ঢেকিয়া নামঘৰলৈ যাবলৈ বেটা এইফালে গাখীৰ খাই আছে আৰু মই ৰেডি চেডি হ'লোঁ গা চা ধুলোঁ ভাইটি চকু মোহাৰ মাৰি শুই উঠিছে গাখীৰ খাই আছে এতিয়া আমি যাবলৈ ওলাইছোঁ আমি এতিয়া ওলাই আহিলোঁ বোলে বেটা ইয়াৰ পৰা আৰু কিমান 40 মিনিটমান লাগিব চাগে ৰাতিপুৱা ইমান ৰ'দটো ওলাইছে একদম দুপৰীয়া 12টা বজাৰ নিচিনা লাগিছে মই ৰাতিপুৱা আজিও বহুত ৰ'দ টান বহুত ৰ'দ টেম্পাৰেচাৰ আজি বহুত হাই হ'ব দেই 12টা বজাৰ নিচিনা লাগিছে এতিয়া ৰাতিপুৱা ৰ'দটোৱে এয়া পালোহি আমি এখন হৈ গ'ল প্ৰথম গেট আগতে এখনেই আছিলে এতিয়া আৰু এখন বনাই দিয়া হ'ল এখন ছেকেণ্ড গেটখন এয়া আমি গৈ আছোঁ আৰু অলপ দূৰ আছে আৰু এয়া বহুত ধুনীয়া লাগে পৰিৱেশটো গ্ৰীনেৰী সজাই ল'ম এয়া বেটা গৈ আছে গেট পাৰ্কিঙৰ কাৰণে আমি খোজকাঢ়ি গৈ আছোঁ ইমান ৰ'দ পকাত মানে আমি এণ্ট্ৰেঞ্চ হৈ আহিছোঁ চাওক ইমান ধুনীয়াকৈ গৈ আছোঁ মাহ প্ৰসাদ দিয়া হ'ল চাকি জ্বলাবলৈ গৈ আছোঁ এইফালে চাকি জ্বলাই ভকতসকলে নাম গাই আছে এইফালে এটা ভালকৈ দেই পিছল বহুত
প্ৰে কৰা পাৰিবা এতিয়া খুচি দিবলৈ দিয়া দিয়া এনেকৈ ধৰ নজ্বলি চাবা দেই লাহেকৈ ভৰাই দিয়া মূলত থকা চাকি দি আহিলোঁ চাকি দি অহাৰ পিছত এতিয়া ভকতৰ ওচৰলৈ গৈছোঁ আমি সেৱা কৰিবলৈ এতিয়া আমি সেৱা কাঢ়ি উঠিলোঁ সেয়া বেলেগ আকৌ কৰিব এতিয়া আকৌ আমি গৈ আছোঁ চাহ খাবলৈ চাহ খোৱাৰ পিছত প্ৰসাদ দিব আৰু প্ৰসাদ এতিয়া প্ৰসাদ ল'বলৈ যাম এইফালে মংকি এয়া আমি প্ৰসাদ পালোঁ এয়া প্ৰসাদ এতিয়া আৰু ঘৰলৈ যামগৈ এতিয়া ওলাই আহিছোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ইমান ৰ'দ নহয় এইখিনি ভৰি দিব নোৱাৰাব এখন হেৰিতে সোমাইছোঁ ইয়াত খাবলৈ পৰঠাকে খাম বুলি ভাবিছোঁ পৰঠা খাই লওঁ চাহ বেটাক ক'লোঁ কিবা লৈ লোৱা বাট সি পূৰা কনফিউজন কি লওঁ মানে তাৰ ওচৰত চব আছেই তথাপিতো এটা এনিমেলছৰ বস্তু এটা ল'লে আৰু তাৰপিছত এয়া বেলেগ দোকানবোৰ চব এইখনত চব বাঁহৰ পৰা বনোৱা বস্তুবোৰ আছিলে ভাল লাগিলে চাই এনেকুৱা একো লোৱা নহ'ল এনেই চালোহে আৰু এইফালে বেটাই এইটো ল'লে বেলেগ একো তাৰ ল'বলৈ সি নাপালে আৰু এনিমেলছৰ এইটো ল'লে এয়া আকৌ গাড়ীত খাবলৈ চিপছ চকলেট সেইবোৰ লৈ লৈছোঁ আৰু ইমান গৰম লাগিছে মই ঘামত মোৰ অৱস্থা বেয়া হৈ গৈছে এইফালে পাৰ্কিং এৰিয়া আহি পালোহি ইমানেই ৰ'দ গৰম মানে এই গাড়ীত বহি দিছোঁ বেটাই মই আহি পাৰ্কিং দিব গৈছে একদম গৰমত মানে গুটি তিতি গ'লোঁ দেই ইমানেই গৰম বেছি লগাই অলপ বহি দিছোঁ ইমানে ৰ'দ গৰম মানে বাৰু মানুহবোৰ এতিয়া আহি আছে আমাৰ খালি হৈ গ'ল এতিয়া কিমান হ'ল টাইমিংটো 10:30 বাজিলে 10:30 বাজিলে প্ৰসাদ চৰসাদ ল'লোঁ মেলোঁ ধুনীয়াকৈ চাকি তাকি দিলোঁ চাকি জ্বলাই ভাল লাগিলে কি কাৰণে মানুহ ইমান ভিৰ চিৰ হোৱা নাছিলে সেইটো সময়ত সেইকাৰণে চাকি দিও ভাল লাগিলে ধুনীয়াকৈ প্ৰাৰ্থনা কৰিব পাৰিলোঁ আমি আৰু ধুনীয়াকৈ সেৱাও ল'ব পাৰিলোঁ ইমান ভিৰ ভাৰ নাছিলে কিন্তু এতিয়া মানে ইমানেই ভিৰ হৈছে আৰু ৰ'দটো ইমানেই ৰ'দ ওলাইছে নহয় চকু মেলিব নোৱাৰা ৰ'দ গোটেই মাথা চাথা ঘামি পূৰা অৱস্থা নাই খেলি আছোঁ মানে ইমানে আৰু সি একো তাৰ কিনিবলৈ বস্তু নাই যে চব কিনিলে একো নাই খেলনা দোকানত সি মানে কি লওঁ সেইটো ভাবি পোৱা নাই গোটেইখিনি আছে সি কি ল'ব লাষ্টত লৈ লাষ্টত কি ল'লা এনিমেলছ ল'লা ন জিৰাফ আছে টাইগাৰ আছে এলিফেণ্ট আছে এনিমেলছ ল'লে এট লাষ্টত এনিমেলছ ল'লে আৰু মই ধুনীয়া পাৰ্চ ল'লোঁ এটা ভাল লাগিলে জোতৰ চিম্পল স্কুল যাবলৈ এনেকুৱা পাৰ্চ এটা ল'লোঁ সেইটো আৰু এটা দাদাই ল'লে বৌৰ কাৰণে ছেম ষ্টাইলৰে এটা বৌৰ কাৰণে ল'লে এটা মই ল'লোঁ পাৰ্চ ফিক্স ৰেট হয় 200কৈ লৈছে আৰু ইয়াতকৈ সৰু চাইজটো 100 আছিলে এতিয়া একদম ঘৰলৈ যাম ক'তো ৰখাৰখি নকৰোঁ আৰু এইফালে জেলেবি ল'লোঁ এইবিলাক চিপছ টিপছ বিস্কুট চিস্কুট চকলেট টকলেট লৈছে কিণ্ডাৰ ল'লে ভাল লাগিলে আমি আগত যিমান বাৰ আছোঁ ইমানেই ভিৰ চাকি জ্বলায়ো শান্তি নালাগে সেৱা লৈও শান্তি নালাগে আজি মানে বহুত ভাল লাগিলে ধুনীয়া লাগিলে এখন গেটখন
বেটাই মই ধুনীয়াকৈ পপকৰ্ণ খাই খাই গৈ আছোঁ। এয়া আমি এতিয়া শিৱসাগৰ পাইছোঁহি আৰু এফালেদি ৰাইট চাইডে সোমাই যায় শিৱসাগৰ টাউন। এইটো হৈ গ'ল মেইন ৰাস্তা। বেটাৰ এইখিনিতে ঢেৰ কিবা কিবি কথা কৈ আছিল যে আমি কালি যোৰহাট গ'লোঁ, যোৰহাটৰ পৰা বেক আহি আছোঁ এতিয়া, কিন্তু তাৰ ভইচটো মিউট কৰি দিবলৈ ক'লে এইটো কাৰণে কাৰণ গান বাজি আছিল। গান বাজি থাকিলে আকৌ কপিৰাইট শ্ব' কৰিব যে। শিৱসাগৰ পাৰ হৈ আমি চেপন পালোঁহি। চেপন পাই চবৰে ঠাণ্ডা কিবা কিবি খাবলৈ মন গ'ল, সেইটো কাৰণে মই এইটো লৈছোঁ নেস্কেফেৰ আইচ লেটে এটা লৈছোঁ আৰু দাদাই খাইছে ষ্ট্ৰিংছ আৰু লগত খাবলৈ ল'লোঁ কফিৰ লগত এয়া মিক্সচাৰ খালোঁ চবেই। ব্ৰেক এটা ল'লোঁ, লৈ খাই মেলি আকৌ ওলাইছোঁ। মঞ্জিল ৰাস্তাত অকণমান ব্ৰেক লওঁ কেলে আইচক্ৰীমৰ কাৰণে। আইচক্ৰীম এতিয়া খালাইচোন এইবোৰ, আকৌ আইচক্ৰীম বেটা আইচক্ৰীম খাই আছে। আইচক্ৰীম আনিছে, কুলফি খাইছে সি। মই আইচক্ৰীম মানে বেলেগ এটা ল'লোঁ যোনটো মই খাইছিলোঁ। এইটো ল'লোঁ। অৰিঅ' কৰ্ণটো নল'লে সি, অৰিঅ' কৰ্ণটো খাই ভাল পায় আৰু মোলৈ আনিছে এইটো। কোনটো আনিছা? নিজলৈ আনিছে এইটো লেমন পালোহি। আৰু এয়া হৈছে জগন্নাথ মন্দিৰ। এতিয়া এইখিনিৰ পৰা আৰু 10 মিনিটমান লাগিব, আমি ঘৰ পামগৈ আৰু আহি পালোহি। এতিয়া ফ্ৰেছ হৈ অলপ ৰেষ্ট লওঁ আৰু ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব। যদি চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিহে যাব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।